ঐ তহঁতিয়ে কচোন তহঁত দুজনী মাথাৰ বিকিটি ঘটিছে নেকি হা এই ঘৰ বাৰী নোহোৱা মানুহটোলে দুইজনী বাদলি ওলমিলি যে নহয় মানে বাইদেউ আচলতে কি জানে মোৰ ঘৰ বেচপাৰা চকতে আমাৰ যে খাপলাং কাকাৰ মই একমাত্ৰ ভনীয়েক হওঁ মই এওঁৰ মুখৰ নামটো শুনিছো বাৰু কচোন আমাৰ এওঁ মানে হাপা আৰু মোৰ সৰুকালৰ পৰাই প্ৰেম আৰু সেইমতে আমি দুটাই বিয়া হৈছো এই মাজতে এই ফেচিটো আহিহে মোৰ ঘৰখন ধ্বংস কৰি ফেলছি আৰু এই মোৰ হলাৰ ভাই মলাহেন মানুহটোক প্ৰেমৰ জালত ফচে তাই ঘৰ সোমাইছি আৰু পলাহে আহিছি বাই তই যে মোৰ কথা কৈছা তই নিজেও তো পলাই আহিছিলি হলেও মই তোৰ দৰে পৰকীয়া প্ৰেমত পৰা নাছিলো বাই উফ ৰাম ৰচোন তহঁত দুজনী তহঁতে মোক এটা কথা কচোন এই কেও কিছু নোহোৱা মানুহটোলে তহঁতে কি চাই আহিছিলি চকুকেইটা নাছিল নেকি নহয় মানে বাইদেউ আচলতে আপুনি ভুল বুজি আছে আমাৰ এও কেও কিছু নোহোৱা অঘৰী মানুহ নহয় আমাৰ মাটি বাৰী ঘৰ সম্পত্তি চব আছে আৰু আমাৰ এটা মস্ত ডাঙৰ পুখুৰী আছে সেইকাৰণে ইয়াত আহি মৰিছহি এগিলাখান বহুত কথা দিয়ক আচলতে আমি এটা ডাঙৰ সংকটত পৰিহে এখন ঘৰক লগি আহিব লগা হৈছে হ'ব দে এতিয়া কামত ধৰ তহঁতৰ এই দুখৰ কথাবোৰ শুনি থকা মোৰ কোনো ইণ্টাৰেষ্ট নাই বাই এইটো দেখোন আমাৰ ডাংকাটি বাইতকে 1 ইঞ্চি ওপৰতাই বাইদেউ কি হল আকৌ নককে গুচি গেল দেখোন বাইৰ কি জানি খঙে উঠছি আম পাও আমাৰ বাইশ যদি খং উঠে এই দশজনীক একেবাৰে ঠাকছি মাৰিব পিছে সেউটি অহংকাৰ কৰি নকং দেচোন মোৰ আকৌ স্মাৰ্টনেছটো অলপ বেছি সেইকাৰণে আংকুল খুকি মোক হিংসা কৰে সেইকাৰণে আপোনাৰ বিষয় বেয়াকৈ কৈছে বলে নোৱাৰে যে সেইকাৰণে চলেদি মাৰাৰ পৰিকল্পনা কৰিছে দেশ হয় দিয়ক আজিকালি মানুহবোৰ কোনো বিশ্বাসেই নাই মোক কিন্তু তুমি 200% বিশ্বাস কৰিব পাৰা পাৰ্চেন্টেজটো অলপ বেছি হ'ল নেকি পূজা আহি আছে নহয় সেইকাৰণে অফাৰ অলপ দি দিছো আৰু আপুনি যে আৰু মোৰ দৰে সৰল সহজ মানুহ নাপাবিত আজিকালি মানুহবিলাক বিৰাট ধুৰন্ধৰ হয় এইটো দেখা পাইছা না দেখছা না এই চেলকাৰ লগত বহি আছে যাই দুই কালে 200 লাগাই দিবে সেউটিক নহয় চেলকা দেৰি নকৰবি যা আজি মই পাবো আজি মজা তই এতিয়া এনেকে কোকাল ভাঙা কুকুৰটোৰ দৰে কোকাল হেকনা কৰি বহি থাকবে নালাগে ষ্টেণ্ড আপ তোৰ কমন চেন্স বোলা বস্তুটো আছে নে নাই তই কি ননসেন্স ইডিয়েট ফালতু মেন এটা তই কথাবিলাক কিয় নুবুজাব পাৰে দুৰ্ভাগ্যবশতঃ তহঁতক মই শত্ৰু বুলি ভাবি লৈ এই মিছা কথাৰ আশ্ৰয় লোৱা নাই নহয় তেতিয়াহ'লে তই মোক ইমান দিনে মিছা কথা কিয় কৈছিলি তই এটা হলি মিছা কথাৰ ভঁৰাল তোৰ দৰে মিছা কথা ডাঙৰ ডাঙৰ নেতা পালি নেতা গিলেও নকয় হ'ব তই চান্স পালি ফাটা ঢোল কোবাব মানুহ হালা গাছত বাগি কুঠাৰ মাৰাত উস্তাদ তোৰ দৰে ঢোকেবা যাতাৰ মুখত একলা কথা শুবা নাপায় আণ্ডাৰষ্টেণ্ড এনাহি পণ্ডিতডাল ওলাইছি সামান্য এটা চাকাৰ হৈ মালিকৰ পৰিচয় কৰি এতিয়া পৰিল নহয় জোকৰ মুখত চোন তই ঠিক কথাকে কৈছা আপা কিন্তু মনত ৰাখবি মই দুখীয়া মানুহ হলেও মোৰ এখন বহল অন্তৰ আছে তহঁতে যেতিয়া অকণমান আশ্ৰয়ৰ কাৰণে হাহাকাৰ কৰি ঘূৰি ফুৰিছিলি তেতিয়া মই তহঁতক আশ্ৰয় দিছিলো হ'ব তোৰ আশ্ৰয় নালগে তোৰ ঘৰ মাটি কিনিম বুলি পেলে মোৰ ঘৰ মাটি বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিলো নে নাই মানে হাপা কি নহয় মানে হাপা ষ্টপ ডোন্ট টক মি নুশুনো মই তোৰ কথা ননসেন্স ইডিয়েট দুৰ্ভাগ্যবশতঃ এতিয়া মই কি কৰো তেৰি আজি মান সন্মান চব শেষ বাপাৰে সকলোৰে মূৰত কেৱল এই ভূতৰ পকাই বাহাল হৈছি এনা দিন পৰিলাক মোৰ পিতৃ
পিতৃৰ অপমান হ'ল পুত্ৰৰ হাতত। ৰাম হেৰি এ কি হলাকে এ আপুনি দেখোন একেবাৰে মানুহটো বকাই চকাই লুতুৰি পুতুৰি হৈ পেলাই বকি যাই আছে। কি কবা হা এনাই মস্যু মই ঋষিৰ হাপত তাতে দিছি আৰু ধানৰ ভাপত। ৰাম কি হৈছে ভালকে বুজে নকয় কিয়া নকবা দে বুজছ মই পথৰৰ মাজৰ ৰাস্তাটো দি চাইকেল চলাই আহি আছিলো কিবা অকস্মাতে মোৰ মাথাটো ঘূৰাই দিয়া হেন হ'ল তাৰপিছত তাৰপিছত আৰু কি হ'ব মই মানুহটো গতাই একদম বকাই দি লুতুৰ পুতুৰ হলো তাৰপিছত ভাবিলো বোলো অলপমান ভাল পানী দি মুখ চুখ হাত চাত ধুই লওঁ সেই বুলি মই চালৰ দোকানত গেলি গলো তাৰপাছত কি হ'ব তাতো সেই একেলগে ঘটি কিয়া দোকানৰ পানী আনি থোৱা নাছিল এ পেপুৱাইটো পানী আনি দিব পাৰলা হয় তেৰি শুনাচোন দোকানত যতে মোৰ কাল হ'ল দোকানত বহি থকা সেই কুৰাংগাৰ বেটাই মই ভূত বুলি ভাবিলা ভূত বুলি ভাবি এই বাপুৱা এই বাপুৱা 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 কি হলে কিন্তু নাখাব মই মাছটো ডাইৰেক্ট কৈ ৰাম 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 এৰি কওকচোন দোকানত কোনি কোনি আছিল কোনি থাকবো আমাৰ বংশৰ কুলাংগাৰ তোমাৰ সুপুত্ৰ চালু আৰু তাৰ লগত আছিল সেই চলন্ত পাহাৰ নে খাং খাংকে থকা পেপুৱা উখৰা আমাৰ বাবাই আপোনাক চিনি নাপালাক না তোমাৰ বাবাই মোক চিনি পাব তোমাৰ বাবাই তাৰ বাবা হৈ থকা নাই আমি পাতি দিয়া ভোট খেলা পাত্ৰী প্ৰেচিডেণ্ট বুজি নহয় খালি তাৰ চকুই মুখে মাথাই ভূত 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 হয় আজি আজি আহা ঘৰত দিম শিক্ষা ভালকে যি শিক্ষা দিয় দিবা আগে মোক শিক্ষা দে পানী দে গোটেই খুজতিত মোৰ কি চাই আছিলি কি চাই আছিলাম চিনেমা চাই আছিলাম চিনেমা এই হাবিৰ মাজত কিহৰ চিনেমা তোৰ পুতেৰে চেলকা চাচোন কি কৰি আছে আপি বিলাকৰ লগত লিলিমাই কৰি আছে এটা নহয় দুটাৰ লগত জানা না যোৱা ৰাতি এটা মই মস্তো থৌকা সপান দেখছো সপানটোত তহঁতৰে তাপা চলি হৈছে আপা বাই মোক পাপ্পা বুলি মাতছিল না আৰু বাই মোক মামা বুলি মাতিছিল না তহঁতে আজি কি বুৰ্বক নহয় ঐ জন্ম হোৱাৰ লগে লগে চলটো কি মাম্মা পাপ্পা বুলি মাতিব পাৰিব নেকি কি বুৰ্বক গিলাখান নহয় এহাতৰ লগত দস্যু আৰু অ পতলি বাই সপনত দেখা চলিটো থুগা আছিল না চব মৰণ নহা ভিত্তি উঠা বাইয়া সপনত দেখা চলিটো থৌগাই নে বেথৌগাই মই কেনেকে গম পাম যাৱা ৰাতি ময়ো এটা সপোন দেখছো কি সপোন দেখছিলি পতলি মই দেখছিলো আলু ভিনিয়ে আহি আমাৰ বাই ক'বাত ফুৰবা লৈ গৈছি ভালে হ'ব দে বাই গেলি হয় না আমি গালি চালি খাওয়াৰ পৰা ৰক্ষা পৰিম আৰু মাছে মাংসই হামলা হামলি খাব পাৰিম হয় ভিত্তি উঠা বাই নহলে আমি টকা পইচা ক'ত পামে মই কথাটো ভাবাই নাছিলো বাই নহলে আমি দেখোন লগন দি মৰবা লাগব কালি মোৰ দৰে কি কালি তোৰ দৰে কি কথাগিলাখান কয় হক লেখা চকনা মাৰি দিম কালি বহুত কথা দে বতলি কালি কি হৈছে জানানা মোৰ সপনতে মস্ত ভোক লাগছি মই বোলে ভাত অলপ ৰান্ধি খাওঁ সেই বুলি দেচলাটো বিচাৰিলো নাপলো পিছত মমদুজাল জ্বলেও দেচলাটো বিচাৰিলো তথাপিতো নাপলো জানানা লঘনে বুখনে বাগাত দি থাকলো কি হা মোৰ কাপাল খান অহো বাবা হাৰে মোক অলপ ভালকে উহ ল'বা দিছোন ঐ তহঁতে অলপ ধৈৰ্য ধৰ ধৈৰ্যৰ ফল সদায় ধৈৰ্য ধৰিব নোৱাৰোৱে এই মালিকটিৰ অত্যাচাৰ দিনক দিনে বাঢ়ি গৈছি তাইক এটা ভালকে খেতিহে এৰিম একদম হয় দে অ হাপা মই কিন্তু কৈ দিছো মোৰ এনে মাথা চাথা গৰম হৈ গৈছে সোনকালে কিবা তাড়াতাড়ি কৰা যদি কৰ নহলে কিন্তু মই কাকো ক্ষমা নকৰো কৰিছো আছো তিনিআলিৰ মাটিত ঘৰ বনোৱা কাম চলি আছে ঘৰৰ কাম শেষ হলিয়ে তাতে গুচি যাম আৰু যাৱাৰ আগত সেহাতকো আক্ষিক্ষা দি যাম না ভাত না পানী কৰি থৈ যাম হেই আপোনাৰ ঘৰ বনা হকলে কিন্তু আমাৰ কাম কৰি কৰি অৱস্থাই নহয় হৈ যাব একদম চাম কিমানৰ পানী কিমানত যায় তাই মোক কি বুলি ভাবছি তাই মোক পানী হেন বুলি ভাবছি নেকি তাই বাঘৰ আগত ছাগাল দৌৰবা আহিছি তাইক মই ঘটে ঘটে পানী খুৱাইহে এৰিম অহো তহঁতে অলপ ধৈৰ্য ধৰ সময়ৰ ঘৰ সময়ত মাৰি চান্স পালি ডেন্স মাৰিব লাগব কাৰণ ফেটি সাপক যধে মধে জুতি জুতি মাৰিব নৰা চান্স পালি কোকালৰ জোৰাত একদম বেকা হোৱাকে মাৰিব লাগব তাই হয়তো নাজনে বাঘৰ লগত খেলা কৰাৰ পৰিণাম কিমান ভয়ানক হব পাৰে তাই ফেম নাচাকিও উকেলৰ দৰে
তাই আমাক জেৰা কৰবা আহে আমাৰ প্ৰাইভেট কামত তাই কিয় মাত মাতবা আহে হে তেৰি চাইলেণ্ট প্লিজ তহঁতে অলপ মনে মনে থাক কিবাকে এগিলাখান কথা যদি সেই বাঘিনীটোৰ কাণত পৰে কথা সৰ্বনা কব আমাৰ সেই তিনিআলিৰ ঘৰটো ক্লিয়াৰ নহক লাগি আমি ধৈৰ্য ধৰি থাকাই ভাল তই মুঠতে ঘৰটো বানৰ মাথা মাৰি থাক এই কিংকে এখাকা দিবা লাগে তাৰ কাৰণে আমি সাজু হওঁ তাইক আমি এনেকুৱা চক্ৰবিহুৰ মাজত সুমে ল'ম নহয় কোনোদিন হ'লে আহিবাই নোৱাৰিব যি কৰা ভাবি চিন্তি কৰ যাতে সাপো মৰে লাঠিও নাভাঙে কিবা নহয় কিবাটো এটা কৰবাই লাগব অহংকাৰ কৰি নকং দেচোন মই মানে প্ৰাক্তন গাঁওবুঢ়াৰ ঘৰৰ একমাত্ৰ ধনী মানি আলু খোৱা সন্তানটো সুদা ভাত মই খাবাই নৰং আমাৰ ঘৰতো মাছ মাংস প্ৰায়ে থাকে মাছ মাংস না তহঁতে ঘৰত টেঙা মাছে খুৱাম যাও জ্যোতিটো আহিলি আহিলো তোৰ কি নাকত লাচৰম বোলা বস্তুটো অলপো নাই নেকি ইয়াতে যেনকে নদীৰ ঘাটত বহি প্ৰেমত মজগুল হৈ আছা সেইবোৰ নহয়ও তই বুজি নাপাও কিয় আমি চিনাকিহে হৈছো ভণ্টি চিনাকি হৈছো ইগলাহান প্ৰেম চেম কৰা নাই নহয় তুমি এনে খং কৰছা চিনাকি হৈছে না প্ৰীতি কৰিছা মই গম পাইছো এটা নদীৰ ঘাটত চিনাকি হবা আহে নেকি হে তেৰি ভণ্টি তুমি একো কথাকে বুজি পোৱা নাই আমি মানে চিনাকি হৈছো নতুন চিনাকি এনেকে হয়তো তুমি সৰু আছা বুজি নাপাবা ইগলাখান ঐ জেউতি তই আমাক এনে সন্দেহ কৰিছ সেইবোৰ আমাৰ মাজত একো নাই তেৰি কি চাই আছা কাণৰ তলতে দুইশৰ লাগাই নেদা কিয় তেতিয়াহে মজাটো পাব তাৰ মোচন নাচা কিয় আভিমানৰ লগত জংঘলৰ মাজত মই কেনেকা একলাই আছো ফুটি যদি মোৰ কাটি লম হৈছে এতিয়া কি হ'ব নোৱাৰা সেইটোচোন আমাৰ সখী সি তাতে কি কৰি আছে ৰ তাক মই ওচৰৰ পৰাই চাই আহোঁ কিবা জৰুৰ ৰহস্য সোমাই আছে ফুটি লমহি নেকি মাৰি নেদা কিয় ফুট 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 চুপ ভূত নহয় মই এতিয়া হাবিৰ মাজত কি কৰি আছা আৰু এই শগুনে ডেড বডি চোৱাৰ দৰে কি চাই আছা তোৰ দেখোন মানুহ মাৰি দিবি হা হাওক থকা মানুহ বুলি এনেকা আছো বেলেগ মানুহ হলে তো ৰাম নাম সত্য হৈ গেলাক হয় হ'ব দে এইবাৰ গাঁৱৰ পৰমবীৰ চক্ৰটো টকাই দিম এতিয়া কও কি চাই আছিলি কি চাই আছিলাম চিনেমা চাই আছিলাম চিনেমা এই হাবিৰ মাজত কিহৰ চিনেমা তোৰ পুতেৰে চেলকা শাসন কি কৰি আছে আমি বিলাকৰ লগত লিলিমাই কৰি আছে এটা নহয় দুটাৰ লগত বেটাই সেইকাৰণে ঘৰত ভাত নবনাই চিনেমা কৰি আছে ৰ আজি তাৰ মই চিনেমাৰ ডায়েন কৰি আছো ই ডাইল কৰা ইণ্টাৰভেল কৰা যি কৰা কৰি থাক পুতেৰে সোনকালে শাসন কৰ নহলে পুতেৰে ৰহতৰে গাটো একদম খাটা হয় নেকি ঠিক আছে ৰ যা পৰমবীৰ চক্ৰ ময়ে ল'ব লাগব এতিয়া ৰাম ৰাৱণৰ যুদ্ধ খেলা চাবাৰ ভাল হব সিদিন কোঠা দিছ চুপ থাক তোক মই ঘৰত গৈ কেনে ভাল মাৰ খুৱাম আৰু আপুনি আমাৰ ইয়াৰ লগত এনেকে কথা নাপাতব যাও এতিয়া ঘৰত যাও অ ভণ্টি আচল কথাটো গমেই নাপোৱা তুমি অ তাকে তই কৈফিয়ত দিবলৈ আহিছ নহয় আপুনি তাক কৈফত বিচৰা বুলিও ক'ব পাৰে শুনক মেডাম আপুনিও এটা কথা জানি থওক ময়ো কিন্তু খাবা নাপা ভিখাৰী নহয় আপুনিও যদি এখন ঘৰৰ ৰজা ময়ো এখন ঘৰৰ ৰজা এই দুৰ্ভাগ্যটো যে তলে তলে ইমান হাৰামি হ'ব মই ভবাই নাছিলো আমি নথকাৰ চান্স লৈ ঘৰখন গোটেই আশ্ৰম বনাই পেলালে দুনিয়াৰ জাবৰ জোথৰ কোপা গোটাই গৰু গোহালি বনালে অ মেডাম মই মানে কিবা এটা কথা কম বুলি আপোনাৰ ওচৰত আছিলো কথা ক'বলৈ আহিছ নে আপত্তি দেখুৱাবলৈ আহিছ নহয় মানে মোৰ কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ কাৰণে আপোনালোকৰ ঘৰত থিতাপি ল'ব লগা হলো কিবা গ্ৰহ নক্ষত্ৰ হেং মাৰিয়ে আজি মোৰ এই অৱস্থা হ'ল কি জানি এই তোৰে হেংমৰা চেংমৰা বাদ দে কি ক'বলৈ আহিছ সেইটো ক মিছাতে চেল বেলাই নাথাকিবি মালিকৰ লগত চেল বেলা অভ্যাস মোৰ জন্মৰ পৰাই নাই কিন্তু ধৈৰ্যৰো এটা সীমা থাকে দেচোন আপুনি কিন্তু মোৰ তিৰিৰ আগত ঘৰ বাৰী নহয় অঘৰী বুলি কৈ ঘোৰ অপমান কৰিছা অ তাকে তই কৈফিয়ত দিবলৈ আহিছ নহয় আপুনি তাক কৈফত বিচৰা বুলিও ক'ব পাৰে শুনক মেডাম আপুনিও এটা কথা জানি থওক ময়ো কিন্তু খাবা নাপা ভিখাৰী নহয় আপুনিও যদি এখন ঘৰৰ ৰজা ময়ো এখন ঘৰৰ ৰজা মোৰ ঘৰত কি নাই 100 বিঘা মাটি শাক পাচলি পুখুৰী বাৰীত তামোল পাণ চব উভয় নদী
কিন্তু ভাগ্যৰ পাল্লাত পৰিহি আজি মোৰ এনে অৱস্থা ঐ তোৰে অৱস্থাৰ কাৰণে কি মোক দায়ী বুলি ক'বলৈ আহিছ নেকি তই হওঁতে আপুনি দায়ী নহয় কিন্তু আপুনি যি মোৰ তিৰিক চালে বেৰে কুবে ফেলে যি অপমান কৰিলে সি কিন্তু বিপদ সীমাৰ ওপৰত মনত ৰাখো ঐ সামান্য অঘৰী এটাৰ মুখত এইবোৰ কথা শুভা নাপায় কিছুমান কথা কওঁতে স্থান কাল পাত্ৰ চাইহে কথা কবি বুজিলি লেবেল জীৱনত মই সৰু মানুহ কিমান ৰেচপেক্ট কৰিছিলো আৰু আজি সামান্য ভুল এটাৰ কাৰণে কিমান কথা শুনলাক এইও এটা মোৰ অভিজ্ঞতা হ বাই সোনকাল ঘৰে কিনি যাব লাগে বৰষুণে আহিব বাই তাকে তোৱে বৰষুণ আহিব যেনে পাইছো মই কি বা অ বাই এটা বৰ ডাঙৰ কথা হৈছে কথায়ে গাঁৱত শুনা ভুদলছি হা কি কহে অ ঘৰত টিংপাতত বোলে চাপৰা মাৰি দিয়ে আৰু বোলে ঘৰত বাকাত দি থাকলি ঘৰ লওঁনে দিয়ে অ আৰু কি হৈছে জানানা গাঁৱৰ মানুহে মিটিং কৰিছে ৰাতি ৰাতি বোলে পঢ়া দিব হয় নেকি? অ আৰু মই তাতে কৈ আহিছো কি? বোলে আমাৰ হয় না আমাৰ বাই পঢ়া দিব পুলিচ মানুহ যাবা লাগব পঢ়া দিবা কথা কবা আহিছে মই তিনি মানুহটো কি পঢ়া দিবা যাম নেকি কথা কবা আহি হলে সেই কৰিব বটলীয়া যাব দে পঢ়া দিবা এই মোৰ না ভিত্তি উঠা মতা মানুহটো থাকাতে আপি মানুহ পঢ়া দিবা যাবা দিছা হক নে খাৱা মোৰ ভয় লাগে না তাড়াতাড়ি বল আমি ভাতখিনি বনাও এই খৰিখিনি থুপৰবি বল মুৰা সোনকাল যো বাই যো বৰষুণ আহিব নেকি বৰষুণত খৰিখিনি কিয় থবা লাগে ছাতাটো ধৰি থাকবা পাৰলো হৈ আহা ৰচোন ইজনী কিয়নো ইমান টনা বহুত বেয়া হৈ গৈছা তই দুদিন আমাৰ গাঁৱত আহি নাপালত কথা পাতবা ধৰছা সেইবোৰ একো নাই তই মিছাতে সন্দেহ পাতি অ সন্দেহটো একদম বেয়া বস্তু ভণ্টি স্বাস্থ্যৰ কাৰণে একদম বেয়া স্বাস্থ্যৰ কাৰণে কি ভাল কি হানিকাৰক মই তোক শিকাই আছো এ বাবা কথাটো শুনচোন মানে একো নাই আমাৰ বাবা এনেকুৱাই ধেমালি কৰি থাকে ধেমালি কৰো না মৰমে কৰো ঘৰত গম পাবি বেটা দেখিলি তোৰ কাৰণে এতিয়া কি হৈ গ'ল হবা মোৰ কাৰণে একো হোৱা নাই চব তোৰ কাৰণে হৈছে ছোৱালী মানুহ হলি অলপ চাই চিতি চলবা লাগে তাতে এখন হৈছে তই নতুন গাঁও কিবা যদি হিষ্ট নিষ্ট হয় কোনে ৰিক্স ল'ব তই এনেও সন্দেহ কৰি থাক হবা এতিয়া ঘৰত যাও বল বা চশমাযোৰ নহ'লে সৰু সৰু আশাগিলাকতে মইন বাই নোৰোৱে কোনেনো ফোন কৰি লাগে হয় হয় দে মই দেউতাকে কৈছো আচ্ছা হ'ব দে ডেলি হলা এ লগ পানী কি হলা চৰক পৰা মানুহ দৰে আছে দেখোন বৰ ডাঙৰ ঘটনা হৈছে হা কি হৈছে ভালকে বুজাই কওকচোন এনে কথা হ'ব বুলি মই ভাবাই নাছিলো হা আমাৰ যি চেনিক চাবা আহিছিল ল'ৰাটো সি ফোন কৰিছিল সি বোলে আমাৰ চেনিক বিয়া নকৰায় আমাৰ মাইক পচন্দ হোৱা বুলিয়ে কৈছিল তাৰ বোলে ঘৰৰ মানুহ কিবা আপত্তি আছে কিছুমান ল'ৰা এনাহান থাকে আহা তাহোন নিজৰ ঘৰৰ মানুহৰ কথা পেলবা নৰে সি লাজ কৰছি যেন তাৰ কাৰণে আপি এটাহে পতে দিবা লাগে ঠিকে ধৰিছ বুজিছ আচলতে কি আচলতে মই যে এই চেনি মানে চেনিক তোৰ পতে দিবা লাগে কি ফালতু কথা কবাইছা এই বেটা তই যোনটো অপৰাধ কৰছা নহয় পুলিচে তোৰ পিঠিত দাণ্ডা মাৰি নাম্বাৰ প্লেট লগাবা বাকী আছে কিনো গাছত গৰু উঠা কথা কব আহিছা তই ছোৱালীৰ লগত কিবা চা চিনাকি হলি পুলিচে কি দাণ্ডালৈ কোবই নেকি